নমস্কাৰ বাতৰি মাজলৈ স্বাগতম জনাইছোঁ। অক্সিজেন চিলিণ্ডাৰৰ ডিলাৰত ভয়ংকৰ বিস্ফোৰণ, নিহত 5জনকৈ লোক। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। ভয়ংকৰ বিস্ফোৰণ, আমি পুনৰ জানিছোঁ অক্সিজেন চিলিণ্ডাৰৰ ডিলাৰত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত নিহত হয় 5জনকৈ কৰ্মচাৰী, আনহাতে আহত হৈছে 15জনকৈ কৰ্মচাৰী। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ বিস্ফোৰণ হৈছে অক্সিজেন চিলিণ্ডাৰৰ ডিলাৰত। আমি পুনৰবাৰ জানিছোঁ গুজৰাটত বৰোদাত থকা AIMS ইণ্ডাষ্ট্ৰিয়েল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। চিলিণ্ডাৰৰ ডিলাৰত এইদৰে আমি বাংলাদেশৰ পৰৱৰ্তী খবৰলৈ। দেউলীয়া চৰকাৰ, ৰিজাৰ্ভ বেংকত পুনৰ শৰণাপন্ন মোদী চৰকাৰ, বিচাৰিছে 3.20 লাখ কোটি টকা। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেউলীয়া হৈছে মোদী চৰকাৰ, এইবাৰ পুনৰ ৰিজাৰ্ভ বেংকৰ শৰণাপন্ন হৈছে মোদী চৰকাৰ। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেউলীয়া হৈছে চৰকাৰখন, মোদী চৰকাৰ বিশেষকৈ দেউলীয়া হৈছে। এই মুহূৰ্তত জনাইছোঁ ৰিজাৰ্ভ বেংকৰ পৰা বিচাৰিছে 3.20 লাখ কোটি টকা, কিয়নো 37% বৃদ্ধি হৈছে বিত্তীয় ঘাটি। আমি পুনৰবাৰ জানিছোঁ বিশেষ ঘটনা। বিগত বৰ্ষত ৰিজাৰ্ভ বেংকৰ পৰা 1.76 লাখ কোটি টকা লাভাংশ উলিয়াইছিল কেন্দ্ৰীয় চৰকাৰে। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এতিয়া দেউলীয়া হৈছে মোদী চৰকাৰ। পুনৰবাৰ জানিছোঁ নৱবৰ্ষৰ প্ৰথমটো মাহতে এইবাৰ পুনৰ বৃহৎ পৰিমাণৰ পুঁজি মোকলাই নিয়াৰ যুঁজ চলাইছে মোদী চৰকাৰে। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেউলীয়া হৈছে মোদী চৰকাৰ। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ কেন্দ্ৰই নিজা উৎসৰ পৰা ৰাজহ সংগ্ৰহত ব্যৰ্থ হৈ পৰিলে বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। আমি পুনৰবাৰ জানিছোঁ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দেউলীয়া ভাবিছে মোদী চৰকাৰ। কেন্দ্ৰৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল 19.6 লাখ কোটি টকা। আমি পুনৰবাৰ জানিছোঁ বিশেষ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। দেউলীয়া হৈছে মোদী চৰকাৰ। এই মুহূৰ্তত জানিছে বিগ ব্ৰেকিং নিউজ। বিগত বিত্তীয় বৰ্ষত 2.5% ৰাজহ সংগ্ৰহত ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ, কিন্তু 37% ৰাজহ সংগ্ৰহত ব্যৰ্থ হ'ল মোদী চৰকাৰ। পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেউলীয়া হৈছে মোদী চৰকাৰ। ইপিনে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে GDPৰ সংখ্যাও হ্ৰাস পাইছে 5%লৈ। আমি পুনৰবাৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ।